নমস্কাৰ জনাইছোঁ যে আজি আমি চমকং গাঁও পঞ্চায়ত কাৰ্যালয়ত প্ৰত্যেক গাঁৱৰ পৰা আমি আজি সকলোকে জনাই মেলি আমাৰ ভেকচিনৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ভেকচিনৰ ব্যৱস্থা আমি 300 বুলি আমি গম পাইছোঁ, 300 জনৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে আমি ভাবোঁ যে অহা দিনত যিখিনি মানুহবিলাকৰ কোভিড-19ৰ পৰা বাচিবৰ কাৰণে সকলোৱে যাতে ভেকচিন ব্যৱস্থা লয়, তাৰ কাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ভেকচিন সকলোৱে পোৱা নাই। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে যাতে ভেকচিনৰ ব্যৱস্থা যাতে চৰকাৰে আমাক দিব পাৰে, তাৰ কাৰণে সকলোকে অনুৰোধ জনায় বা আমাৰ চৰকাৰী যিখিনি কৰ্মচাৰীসকলক আমি ইয়াত যিখিনি অংশগ্ৰহণ কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিব পাৰোঁ যে আমি চমকং গাঁও পঞ্চায়তৰ যিমানখিনি পুৰুষ বা মহিলাই হওক ইয়াত আহি যিখিনি 18 বছৰৰ ঊৰ্ধৰ থকা যিখিনি বয়স মানুহ থকা আছে তেখেতসকলে যাতে আমি ভেকচিনৰ যাতে ব্যৱস্থাটো কৰিব আৰু ভেকচিন লোৱাটো আমি নিশ্চিত বুলি আমি ভাবিছোঁ। কিমানমান ৰাইজে আৰু ভেকচিন পাবলৈ বাকী থাকিব বুলি ভাবে? সদ্যহতেতো আমি যিখিনি গম পাইছোঁ ভেকচিন ইতিমধ্যে আমি যিমানখিনি দিব লাগে ইমানখিনি আমাক পৰ্যাপ্ত পৰিমাণে দিব পৰা নাই। গতিকে চৰকাৰে প্ৰত্যেকজনৰ কাৰণে ভেকচিন ব্যৱস্থা কৰি দিব। কিমানমান পাৰ্চেণ্ট গৈছে বুলি ভাবে? সদ্যহতে আমি 30% মান গৈছে আৰু 70% মান ইতিমধ্যে আৰু বাকী আছে। গতিকে এই ভেকচিনটো ল'বৰ কাৰণে বা ভেকচিন ব্যৱস্থাটো দিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আগত যিহেতু চৰকাৰ ৰাইজে ভয় কৰিছিলে ভেকচিন ল'লে 2 বছৰত মৰিব বুলি, এই সময়ত ভেকচিন লোৱা মানুহ নাছিলে। আজিৰ দিনত কেনেকুৱা হৈছে ৰাইজে? ভেকচিনৰ যিখিনি এটা ৰাইজৰ এটা শংকা হৈছিলে, য'ত নেকি আমাৰ ভেকচিনৰ ব্যৱস্থা যদি দিবলৈ সময়ত আমাৰ ৰাইজে সজাগতা নাছিলে, কিন্তু সজাগতা কৰি আমি প্ৰত্যেক গাঁৱত সোমাই ভেকচিনৰ ব্যৱস্থাটো ইতিমধ্যে আমাৰ ৰাইজে লোৱাৰ কাৰণে খুব প্ৰস্তুতি। এইটো অৱশ্যে আমাৰ চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াত দল সংগঠন অন্যান্য সচেতন মহলে ভেকচিন দিয়াৰ সম্পৰ্ক অসম চৰকাৰৰ যিটো নীতি নিয়ম সেই আধাৰত ভেকচিন ল'বৰ কাৰণে যি সজাগতা কৰিছিলে সেইমতে ৰাইজে ইয়াত আমি দেখিছোঁ সকলো ৰাইজে ওলাই আহিছে। আৰু আমাৰ ইয়াত প্ৰায় 30-40লৈকে আমাৰ ভেকচিন দিয়া হৈছেগৈ বুলি কৈছে। আজি আমাৰ ফাৰ্ষ্ট ড'ছে হয়, ফাৰ্ষ্ট ড'ছ হৈ আমি ইয়াত 300 জনৰ বেজী দিয়াৰ ব্যৱস্থা কৰিছে আৰু নেক্সট পৰৱৰ্তী কালতো আকৌ দিব বুলি কৈছে আৰু কিবা আমাৰ মহলে। আৰু ৰাইজৰ কিমানমান বাকী আছে বুলি ভাবে? আৰু ৰাইজৰ মোৰ বোধে এতিয়া আৰু 50% মান আছেই। 50%ৰ কাৰণে যদি চৰকাৰে ব্যৱস্থা কৰি দিয়ে, আমাৰ চৰকাৰৰ যিটো নিৰ্দেশ কৰা এইটো সম্পূৰ্ণ হ'ব বুলি ভাবোঁ। এতিয়া ৰাইজক কেনেদৰে, এতিয়াতো ভেকচিনটো আমি সপ্তাহত পাব পৰা নাই, 10 দিন 15 দিনলৈকে পাব পৰা নাই। চৰকাৰে এই সময়ত কি ব্যৱস্থা ল'লে ভেকচিনটো ফটককৈ আমি ৰাইজে পাবলৈ সক্ষম? সেই কথাটো অৱশ্যে আমি বাৰে বাৰে দল সংগঠনৰ পৰা আমি জনাই আহিছোঁ আৰু চৰকাৰেও এই মাহৰ ভিতৰত যিমান পাৰে ভেকচিন ইয়াত দিয়াৰ ব্যৱস্থাটো কৰিম বুলি আমাক সকাহ দিছে, আশ্বাস দিছে। আৰু সেইমতে আজিৰ পৰা যিটো ভেকচিন দিয়া দেখিছোঁ, আমি ভাবিছোঁ নিশ্চয় আমি সেই কামটো সফলতা পাম বুলি আশা কৰিছোঁ। ভেকচিন দিয়া হৈছে, ইয়াত ৰাইজৰ বহুত ভিৰ লগাটো আমি দেখি আছে। যদি তেনেধৰণৰ হ'লে আমাৰ যিটো ক'ভিড প্ৰট'কল মনা কিমান সফল হ'ব বুলি ভাবোঁ? মইতো আজি যিটো দেখিছোঁ, যিটো ভেকচিন দিয়া যিটো আমাৰ চমকং পঞ্চায়তৰ যিটো মানুহকেইটাক দেখিছোঁ, যিটো চৰকাৰীভাৱে নিৰ্ধাৰিত কৰা যিটো ছ'চিয়েল ডিষ্টেঞ্চ যিটো কথাকেইটা চৰকাৰে নিৰ্ধাৰিত কৰি আছে, কিন্তু আজি এই ভেকচিন মাৰা যিটো কণ্ডিশ্যনটো চোৱাৰ মতে যি দেখি পোৱা নাই যে ছ'চিয়েল ডিষ্টেঞ্চটো কৰা নাই, যে স্বাস্থ্য ডিপাৰ্টমেণ্টত থকা যিটো ডাক্তৰসকলো এইটো গাইডটো দিব লাগে বুলি মই ভাবোঁ। তেনেকুৱা ধৰণৰ ইয়াত দেখা নাই, ইয়াত মানুহে গাত লগাই থকা যেন দেখিছে। তেনেকুৱা ধৰণৰ যদি আমাৰ তেনেকুৱা ধৰণৰ নীতিটো যদি কৰিবলৈ, কোভিড-19ৰ যদি নীতি আদৰ্শ যদি কৰিবলৈ যায়, সেই ছ'চিয়েল ডিষ্টেঞ্চটোক নিশ্চয় প্ৰশাসনে কৰিব লাগে বুলি মই আশা কৰোঁ। তেনেকৈ আজি দেখা নাই, তেনেকৈ এটা অৱস্থা চলি আছে। ভেকচিন জোৰাব পৰা নাই? হয়, আমাৰ DMPK ফালৰ পৰা যিটো আমি আজি ইয়াত প্ৰশাসনে গভৰ্ণমেণ্টে ভেকচিন দিছে, আমি চৰকাৰকো ধন্যবাদ দিছোঁ। লগতে আমাৰ সমাজে ৰাইজে ওলাই আহিছে ভেকচিন ল'বলৈ, সেইটোৰ কাৰণে খুব ভাল হৈছে। আৰু প্ৰশাসনক চৰকাৰক আমি ইমানেই অনুৰোধ জনাইছোঁ ভেকচিনটো যাতে ৰাইজক জোৰাকৈ দিব পৰা হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ ইয়াততো চমকং GPত মোটামুটি এতিয়া 30% মান গৈছেহে, 100ৰ 30% মান গৈছে আৰু 70%ই বাকী আছে। সেইটোৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ 70%ও যাতে সোনকালে আমাক ভেকচিনটো জোৰাব লাগে বুলি আমাৰ ফালৰ পৰা আমি চৰকাৰক অনুৰোধ জনাইছোঁ।